বন্ধুসকল স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'ত তো আজি হৈছে ছানডে তো ৰাইটো বানতা হে ভাই লেকিন আজি বাইকত নহয় আজি চাইকেলত যাম এয়া আমাৰ এতিয়া হৈছে BMW কিন্তু মোৰটো স্কুটি হয় তো আমাৰ ছাৰ আছে তো আৰু আহি আছে দুজন তিনিজনমান তো তেওঁৰ কাৰণে ৰখি আছোঁ ইয়াতে ফাইনেলি আহি পেলাই আমাৰ প্ৰবীণ ব্ৰ এতিয়া যাব লাগে আৰু মানে ৰাইটো ষ্টাৰ্ট কৰিব লাগে তো আজি প্ৰথম হ'ব মোৰ চাইকেল ৰাইড তো এনেইতো বাইকত বনাই থাকোঁ তো আজি চাইকেলত তো হৈছে ষ্টাৰ্ট তো গৈ আছোঁ এতিয়া তো আজি আমাৰ ৰাইডটো কমেও 55 বা 56 কিলোমিটাৰমান হ'ব তো আজি প্ৰথমবাৰ লাইফত ইমান দূৰ চাইকেল চলাই গৈ আছোঁ তো আগতে কেতিয়াও যোৱা নাছিলোঁ তো আজি এক্সপিৰিয়েঞ্চটো কেনে হ'ব গম পাম ইমান দূৰ চাইকেল চলাই কেনে লাগে আৰু কোনোবাইতো খোজকাঢ়ি গৈ আছে লে লাডাখ আৰু কোনোবাই চাইকেল লৈ গৈ আছে তো আজি ময়ে চলাই চাওঁ 55 কিলোমিটাৰমান কেনেকুৱা লাগে চাইকেল চলাই লগতে এক্সাৰচাইজো হ'ব নহয় ও 20 মিটাৰ 20 কিলোমিটাৰ হ'ব আৰু নহয় ও পুৰা খানি গৈছে দেখোন আছোঁ আমি মেঘালয় তো আৰু 11 কিলোমিটাৰ আছে আমি মানে যোনটো আজিৰ ৰাইডটো কমপ্লিট হ'বলৈ মানে 11 কিলোমিটাৰ বাকী আছে তাৰ পিছত আমাৰ ৰাইডটো আজি কমপ্লিট হৈ যাব তো এতিয়া কমেও আমি 20 কিলোমিটাৰ মানে 31 মান আহিলোঁ আৰু বেছি নাই আৰু আমাৰ ৰাইডটো চাকচেছ হ'বলৈ বেছি দূৰ নাই তো গৈ পাম আৰু ফাইনেলি ৰখিলোঁ অলপ পূৰা ভাগৰ লাগি গ'ল তামাম ভাগৰ লাগি গ'ল ৰাস্তা খালি আপ তো ফ্ৰেছ হ'লোঁ অলপ ইয়াতে পানী আহি আছে তে পানী দে মোক এতিয়া লাঞ্চ কৰি আছোঁ ইয়াৰ চেলাচ ৰুটি আৰু কি আছে স্প্ৰাইট তো অলপ খাই লওঁ তাৰপিছত ৰাইড হ'ব আৰু তো ৰাস্তাবিলাক বহুত আপ নাই এনাৰ্জি লাগে দেখা চলাব নোৱাৰি আৰু ভাগৰ একদম খালি আপ ৰাস্তা আৰু চাওক ইফালে খালি ডাউন ইফালে খালি আপ তো খোজকাঢ়ি গৈ আছোঁ অলপ দূৰলৈকে খালি আপ একদম বম আপ আৰু কিমান দূৰ আছে খালি পাহাৰ তো পাহাৰ ওপৰে আহি আছে Yo, all these thoughts keep me up at night, yeah. What am I doing, did I do it right, yeah. All these thoughts keep me up at night, yeah. I can't think straight, need the light. I need to breathe, get me up and out of the sheets. Onto my feet, another cup of coffee and me. That's what I need, my eyes puffy, I can't see. I'm too tired to function, but too lost to sleep. Ay, I think I need to be on something medication. I think I need to figure out the segregation. I think I needed just a better education to understand a world that's so complicated. Intoxicated, every night faded, just so I can sleep thinking that it's fading. I feel hated, I feel hatred. I'm lost deep in my mind that I've created. I have dreams where my life is devastated. Feel so real that I wake up shaking. Need thicker skin cause this life is no haven. Nod your head if you get what I'm saying. Yes, তো ইয়াৰ পৰা বাজেং আছে 2 কিলোমিটাৰ তো গৈ পাম আৰু আমাৰ ফাইনেল ডেষ্টিনেশ্যন তো আমি আহিলোঁ ইফালৰ পৰা এই ৰেচুৰ পৰা আহিলোঁ মানে ৰেচু নহয় ৰেচু আৰু অলপ আগত ৰেচুৰ পৰা মানে 12 কিলোমিটাৰ হয় বাজেংডোবা তো আমি আচলতে ঘৰৰ পৰা আহিছিলোঁ তো ঘৰৰ পৰা কমেও ইয়ালৈকে হয় 32 তো বনাই আছে ভাই একেলগে হ'ল ভাই এই ব্ৰেক বনাই আছোঁ ভাই ব্ৰেক বনাই আছে তাৰমানে ইমান দাম ভাই কি ব্ৰেক মাৰিবি আৰু ইয়াৰ চাইকেলৰ অৱস্থা চাব নেকি দেখা আছোঁ ইয়াৰতো ব্ৰেক ট্ৰেক নাই একো তো ইডি ব্ৰেক মাৰিছে ইয়াৰ চাওক অৱস্থা চাইকেলৰ জুই উঠিছে একদম মোৰতো আৰু BMW ক'ব নালাগে সৰু একটা ব্ৰেকটো ওলাই গৈছে ইয়াৰ একটু ব্ৰেকটো ওলাই গ'ল আৰু ইয়াৰ ব্ৰেকৰ অৱস্থা চাওক কেনে হয় তামাম ডাউন খালি ব্রেক মারি মারি অবস্থা আছে হাতে রড গাইস নাইস রড ওহো তামাম কষ্ট যাও যাও ভাই
Hey, Kenga, down na. Woohoo! Hey, Kenny Road. Finally. Ahi balu. To agot Bajengdoba. To ami just ahi balu. Khuksi gate koi du. Aru Bajengdoba do? Bajengdoba ta ইয়াৰ পৰা 3 কিমি 2 কিমি 2 কিলোমিটাৰ মান আছে আৰু এবাৰ Bajengdoba তো ইয়াতে অলপ ৰেষ্ট কৰি আছো এতিয়া তো এইটো কোভিড চেক কৰে ইয়াতে अगर तुरा जाना चाहते हैं তুৰাত যদি যায় ইয়াতে চেক কৰে কোভিড 19 करना चाहते हैं তো এতিয়া যাব লাগে going home man তো আৰু ইয়াৰ পৰা পাইকান আছে 22 কিলোমিটাৰ তো পাইকানৰ অলপ আগতে আমাৰ ঘৰ তো এতিয়া বাই সকলোকে আকৌ লগ পাম অতি সোনকালে মই নতুন এটা ভিডিঅ'ত